ভিডিঅ'টো এইখিনি পৰা আৰম্ভ কৰি দিছোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে। আজি ভাবিছোঁ মাংস বনাওঁ বুলি, সেইকাৰণে আহকচোন কেনেকৈ বনাওঁ চাওঁ। ইফালে মাংসখিনি লৈ লওঁ, লগতে মাংস দিবৰ কাৰণে বিলাহী দুটাও লৈ লওঁ। আৰু মোৰ চৰ্দি লাগি থকাৰ কাৰণে মাতটো ভাঙি আছে দেই। মাংসটো সকলোৱে বনাব জানে, হ'লেও মানে আমি কেনেকৈ বনাওঁ সেইটোকে আপোনালোকক দেখাব বিচাৰিছোঁ। এইফালে মাংসখিনি বাকি লৈছোঁ চৰিয়া এটাতে ধুনীয়াকৈ ধুবলৈ। আৰু আমাৰ ঘৰত ব্ৰইলাৰ মাংস খালি 3জনে খায়, মই আৰু মোৰ ভণ্টি দুজনীয়ে, সেইকাৰণে কমাই আনে। এইফালে পানী দি পেলাই ধুনীয়াকৈ ধুই লওঁ মাংসখিনি। মাংসখিনি ধুই হোৱাৰ পাছত এইফালে আদা নহৰু পেষ্ট আৰু পিঁয়াজ দি দিছোঁ। ওপৰত দিছোঁ এয়া জিৰা পাউডাৰ, লগতে হালধি 2 চামুচ মানো দিছোঁ। 2 চামুচ মানে কমাই দিছোঁ অলপ। নিমখো দিছোঁ। এইফালে তাত তেল অকণমান দি গোটেইখিনি ধুনীয়াকৈ সানি ল'ম। এতিয়া মাংসখিনি ভালকৈ সানি হোৱাৰ পাছত এটা চাইডে থৈ পেলাই কেৰাহীখন গৰম কৰি তাতে তেল অলপ দিম। এইফালে আলুখিনি দি দিলোঁ। তেল গৰম হওঁতে অলপ টাইম আলুখিনি ৰঙা হোৱালৈকে ভাজিম। আলুখিনি অলপ ৰঙচুৱা হৈছে, এতিয়া আমি আলুখিনি নমাই ল'ম। আলুখিনি নমাই লৈ বাকী থকা পিঁয়াজখিনি দি দিম তাতে। ইয়াৰ পাছত অকণমান টাইম ভাজিম পিঁয়াজখিনি। ভালকৈ ভাজি হোৱাৰ পাছত মাংসখিনি দি দিম। মাংসখিনি দি লৈ এতিয়া অলপ ভালকৈ লৰাই দিম। তাৰ 5 মিনিটৰ পাছত আকৌ আহিছোঁ মাংসখিনি চাবলৈ, তলত ধৰিছে নেকি। মাংস বনাই থকা মাজতে ভণ্টিয়ে মুখো দেখুৱাই দিছে। মাজে মাজে মানে 5 মিনিটৰ মূৰে মূৰে চাবলৈ আহি আছোঁ, কাৰণ তলত ধৰি যাব পাৰে। এইফালে আমাৰ আলু সিজি গৈছে ধুনীয়াকৈ। এতিয়া আমি কাটি থোৱা বিলাহীখিনি ঢালি দিম ইয়াতে। এতিয়া বিলাহীখিনি দি ভালকৈ অকণমান টাইম ভাজিম, বিলাহীখিনি নিসিজালৈকে। এতিয়া ইয়াত আমি অকণমান গৰম মছলা দিছোঁ, দি পেলাই ধুনীয়াকৈ মিলাই দিম গোটেইখিনি। মিলাই লৈ ইয়াতে গৰম পানী অকণমান দি দিছোঁ। পানীখিনি দি ধুনীয়াকৈ মিলাই ল'ম আমি।
তাৰ পাছত অকণমান টাইমৰ কাৰণে ঢাকনিখন ঢাকি দিম। আৰু চাওক আমাৰ আলু ধুনীয়াকৈ সিজি গৈছে। ৰংটো বহুত ধুনীয়াকৈ উঠিছে মাংসখিনি। আৰু এইফালে আমি তাত চিকেন মছলা দিম। বেছি নিদিওঁ, অলপ দিম, কাৰণ কলিজাই বেছি জ্বলা খাব নোৱাৰে। চিকেন মছলাত অলপ অলপ জ্বলা থাকে। মছলাখিনি দি ধুনীয়াকৈ মিলাই ল'ম। জলকীয়া নিদিয়াৰ আগতে আমাৰ কলিজাৰ কাৰণে লেগ পিচ এটুকু আঁতৰাই থওঁ, কাৰণ তাৰ লেগ পিচ খাই খুব ভাল পায়। আৰু ভাতৰ লগত খাবৰ কাৰণে আলু দুটুকুৰ উলিয়াই থওঁ। এতিয়া ইয়াত আমি ৰেড চিলি পাউডাৰ দিম। পানীখিনি শুহি যোৱাৰ কাৰণে আৰু অলপ গৰম পানী ওপৰতে দি দিছোঁ। বনাই হোৱাৰ পাছতে লাইনটো গুচি যোৱাৰ বাবে বাকীখিনি দিব নোৱাৰিলোঁ, কিন্তু কলিজাৰ থালিখনকে আপোনালোকক দেখাইছোঁ।